নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো হৈছে দেশ বিৰোধী মন্তব্য। কাশ্মীৰৰ যি ভূস্বৰ্গ অৰ্থাৎ যি মিনি সুইজাৰলেণ্ড যাক কোৱা হয়, পেহেলগামত যি 22 এপ্ৰিল তাৰিখে নিৰ্মমভাৱে পৰ্যটকসকলক অৰ্থাৎ 26 গৰাকীকৈ লোকক সন্ত্ৰাসবাদী সংগঠন পাকিস্তানৰ লস্কৰী তৈবাই নিৰ্মমভাৱে হত্যা কৰাৰ পিছত ইতিমধ্যে আমাৰ দেশতো যিসকল ঘৰ বিভীষণ শত্ৰু বুলি কোৱা হয় তেনেধৰণৰ লোক ইতিমধ্যে জন্ম পাবলৈ লৈছে। তেনে সময়ছোৱাত অসমৰ এগৰাকী জনপ্ৰতিনিধি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াও পূৰ্বৰ ঘটনাৰ আলম লৈ চৰকাৰক কঠোৰ সমালোচনা কৰিছিল। কালি যেটো পেহেলগামত যেটো তাত গুলিবৰ্ষণৰ যেটো ঘটনা হল, ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যেটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলিবৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যেটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে, তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। আমি আকৌ দাবী কৰিছো পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যেটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল, কালিও পেহেলগামৰ হত্যাকাণ্ড তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটো লৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰ সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে। তেনে পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপত তেওঁক ইতিমধ্যে আটক কৰা হয় আৰু দেশ বিৰোধী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হলে নেশ্যনেল সিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। মন্তব্য কৰাৰ বাবে ইতিমধ্যে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা হয়। আৰু তেনে এক পৰিপ্ৰেক্ষিতত এই যি সকল আমাৰ ৰাজ্যই হওক বা দেশতে আছে যিসকল ঘৰ বিভীষণ তেওঁলোকক ইতিমধ্যে কেইবাগৰাকী লোকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এতিয়া কথাটো হ'ল দেশৰ যি সংকটৰ সময়ছোৱাত সেই হিন্দুৱে হওক মুছলমান হওক খ্ৰীষ্টান হওক সকলোৱে একগোট হয় আৰু বিৰোধী দলসকলৰ লোকসকলেও হওক একগোট হৈ সকলে এই যেটো পৰিস্থিতি উদ্ভাৱন হৈছে কাশ্মীৰত পৰ্যটকসকলক যেনেধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল তাৰ বিৰোধিতা কৰি যিসকলে যুদ্ধ নিবিচাৰে তেওঁলোকেও ইয়াৰ এটা সঠিক সমাধান সূত্ৰ বিচাৰি ইতিমধ্যে চৰকাৰক সমৰ্থন জনাইছে। তেনেতে আৰু এগৰাকী আমাৰ জনপ্ৰতিনিধি তেওঁ সততে যিকোনো কথাতে হীৰা ফুলাই কথা কয়। যোৱাকালি এটা সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে যেতিয়া প্ৰচাৰ হ'ল থানাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কথা তেওঁৰ কাণত পৰিলে। আমিনুল ইছলামৰ দশাই হ'ব নেকি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰো? ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৰঙাঘৰলৈ যাব লাগিব নেকি ৰাইজৰ দলৰ সভাপতিগৰাকী? উজনিৰ পৰা নামনিলৈ দেশদ্ৰোহিতাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে থানাই দাখিল হৈছে এজাহাৰ।
তেওঁ নিশা 12 বজাত ফেচবুকত লাইভ আহি দেশবাসী তথা ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজা দেখিবলৈ পোৱা পৰিলক্ষিত হ'ল। তেওঁ থৰকাচুটি হেৰাই গ'ল। তেওঁ যেতিয়া সংবাদ মাধ্যমৰ বুম কেৰা দেখা পায়, তেওঁৰ শিৰা ফুলাই উঠা নিয়মটো পূৰ্বৰে পৰাই আছে। তো তেনেতে তেওঁৰ থৰকাচুটি হেৰাই গ'ল, কণ্ঠস্বৰ শুকাই গ'ল, কণ্ঠ সৰু হৈ গ'ল, মাত ফুটি নলায়। এতিয়া কি হ'ব? জেললৈ যাব যে লাগিব। তেনেতে নিশা 12 বজাত তেওঁ ফেচবুক লাইভ যোগে সকলোৰে আগত ক্ষমা খুজিলে। আৰু নমস্কাৰ, মই 26 তাৰিখে 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো। তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। 26 এপ্ৰিলৰ দিনৰ ভাগত আজি মই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত যেতিয়া নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইন কৰি ঘূৰি ফুৰিছিলোঁ, তেতিয়া মই এটা বাক্য ক'লো, যিটো বাক্যই এতিয়া মোক বৰ অস্বস্তিত পেলাইছে। সেইকাৰণে সেই বাক্যটো উঠাই ল'বৰ কাৰণে আৰু মোৰ ভুলটো স্বীকাৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালো। এতিয়া ৰাতি 1:20 হৈছে, 1:20 কৈছে। 26 তাৰিখ ৰাতি বুলিও ক'ব পাৰে বা 27 তাৰিখ পুৱা বুলি আপুনি ক'ব পাৰে। মই এইমাত্ৰ নিৰ্বাচনৰ কাম কাজ সামৰি লখিমপুৰত প্ৰচাৰ কাৰ্য সামৰি থকা ঠাই আহি পাইছোহি। এই মুহূৰ্তত মই ক'ব খুজিছো যে আজি দিনৰ ভাগত মই কৈছিলো যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব। মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলো। এই বাক্যটো মোৰ ভুল আছিলে। এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে। কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল, এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা, এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল। এয়া অযুক্তিকৰ বক্তব্য আৰু এইটো ধাৰ্মিক মানুহে কোৱা, ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ, যিসকল মোৰ আদৰ্শগতভাৱে ভাল পায়, সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো যে মই এটা ভুল বাক্য কৈছিলো, যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে। মই কৈছিলো যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ, সেইসকল নৰকলৈ যাব, এনেকুৱা ধৰণৰ আল্লাই তেওঁলোকক শাস্তি দিব, এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলো। মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰো, কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলো। আচলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20-25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালো। সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব। আৰু মোৰ সতীৰ্থ যিসকল বন্ধু, দলৰ যিসকল সতীৰ্থ, যিসকলে এই বাক্যটো কোৱাৰ কাৰণে মোক বেয়া পাইছে, মই অযুক্তিকৰ কথা কৈছো বুলি কৈছে, মই ধৰ্মীয় চিন্তাৰ কথা কৈছো বুলি কৈছে, মই প্ৰগতিশীল চিন্তাৰ পৰা আঁতৰি গৈছো বুলি যিসকলে কৈছে, মই তেখেতসকলৰ ওচৰতো ক'ব খুজিছো যে মই নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। মোৰ ভুল হৈছে, মই এনেকুৱা বাক্য কোৱা উচিত নাছিলে। মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ। গতিকে সকলো পক্ষকে, সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছো আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছো। ধন্যবাদ। জয় অসম। যিখিনি কথা কৈছিল তেওঁ ঘূৰাই ল'লে বোলে। এয়া হৈছে জনপ্ৰতিনিধিৰ চৰিত্ৰ।
এতিয়া আমি এনেধৰণৰ জনপ্ৰতিনিধিৰ পৰা সাৱধান হোৱাই থকা ভাল, যিয়ে নিজৰ মুনাফাৰ বাবে অৰ্থাৎ নিজৰ ভোটৰ বাবে সমষ্টিবাসীক সান্তনা দিয়াৰ বাবে যেনেদৰে তেওঁ দেশৰ হৈ কুট মন্তব্য কৰিব পাৰে, দেশ বিৰোধী মন্তব্য কৰিব পাৰে। এতিয়া আমিনুল ইছলাম ডাঙৰীয়াই দেশ বিৰোধী মন্তব্য কৰি নিজৰ ভোটখিনি সংৰক্ষণ কৰি জেললৈ গুচি গ'ল। অখিল গগৈ ডাঙৰীয়াও তেনেধৰণৰে কৰিব বিচাৰিছিল, দেশ বিৰোধী মন্তব্য কৰি নিজৰ যিখিনি ভোট আছে সেইখিনি মানে জমা কৰি ৰাখিব, সংৰক্ষণ কৰি ৰাখিব বিচাৰিছিল। তেনে কাৰণতে তেওঁ এই কুট মন্তব্য কৰিলে, দেশ বিৰোধী মন্তব্য কৰিলে। যেতিয়া তেওঁ সংবাদ মাধ্যমত গম পালে যে তেওঁৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে, তেতিয়া তেওঁৰ থৰকাচুটি হেৰাই গ'ল আৰু কণ্ঠস্বৰ শুকাই গ'ল। হীৰাবৰ যেতিয়া তেওঁ ভাষণ দিলে ওলাই আহে, কিন্তু সেই হীৰাবৰ লাহে লাহে তেওঁৰ তললৈ নামিব ধৰিলে। তেওঁ 12 বজাত স্পষ্টীকৰণ দিব লগা হ'ল যে ভুলবশতঃ তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল আৰু সেই কথাখিনি তেওঁ ঘূৰাই ল'ব বিচাৰিছে। এনেধৰণৰ জনপ্ৰতিনিধিৰ পৰা আমি সাৱধান হোৱা উচিত, কাৰণ ইতিমধ্যে সকলো বিৰোধী দলসমূহেও দেশৰ যিখন চৰকাৰ সংকটৰ সময়ত একগোট হৈ থিয় দিছে আৰু এওঁলোকে নিজৰ মুনাফাৰ বাবে, আগন্তুক যিহেতু নিৰ্বাচন আহিছে, নিজৰ মুনাফাৰ বাবে তেওঁলোকে দেশ বিৰোধী মন্তব্য কৰিছে। এনেধৰণৰ ব্যক্তিক আমাৰ ভোটাৰ ৰাইজে সাৱধান হোৱা উচিত আৰু এওঁলোকক চিনাক্ত কৰি পাকিস্তানত পঠাই দিব লাগে। তো বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো ইমানেই আছিলে। যদি সেই কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।